দামটো কিমানমান আহিছে নো? এই দামটো কিমানমান আহিছে? ইমান ধুনীয়া হৈছে বা কালাৰটো নিশ্চয় দামী কালাৰে হ'ব কিজানি। লিটাৰ 1400লৈকে আহিছে, 1200, 1400, 1300, 1500 ইমান আহে। কালাৰলৈ কথা আছে। হয় নেকি? এই দোস্ত কি খবৰ? আপোনালোকৰ খবৰ কিজানি নিশ্চয় ভাল, মোৰো ভাল, মোৰো বেয়া নহয়। আৰু এতিয়া বৰ্তমান লাহেকৈ ডিচেম্বৰৰ এইটো 2024 ডিচেম্বৰৰ মাহ, ডিচেম্বৰৰ শেষ। আজি হৈছে 28 তাৰিখ আৰু এতিয়া ডিচেম্বৰৰ মাহটো খতমে হ'ব। নেক্সট জানুৱাৰী আহিছে। সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। মই আজি নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত আহিছোঁ। মই নতুন এটা ঘৰ দেখুৱাম, বহুত ধুনীয়া ঘৰ। এতিয়া বলক তেতিয়াহ'লে ঘৰটো চাওঁ আমি, কি কওঁ। ফাইনেলি গাছ আহি পালোঁ ঘৰটো। আৰু ইয়াৰে এইটো বাউণ্ডাৰী ৱাল গেটখন চাওকচোন, কিমান ধুনীয়া হৈছে গেটখন। এইখন হৈছে গেট আৰু এই বাউণ্ডাৰী ৱালৰ যিটো ডিজাইন চব কালাৰ কৰা গৈছে। আৰু এইটো হৈছে ঘৰ, আৰু সেই ঘৰৰ ভিতৰ চাইডটো মই আপোনালোকক দেখুৱাই আছোঁ বলক। আৰু ভিতৰটো দেখুৱাৰ আগতে আপোনালোকক বাউণ্ডাৰী মানে আগ চাইডটো আপোনালোকক দেখুৱাইছোঁ। এইটো বাউণ্ডাৰীৰ আগ চাইড, বাউণ্ডাৰী ৱালৰ আগ চাইড মানে গেটৰ কিমান ধুনীয়া লাগিছে আপোনালোকৰ চাইডক কমেণ্ট কৰি জনাব দিয়ক। তাৰপিছত এইবাৰ মই দেখাম আপোনালোকক ভিতৰটো, মানে ঘৰৰ ভিতৰটো কেনেকুৱা লাগিছে আপোনালোকে চাই থাকক, মই দেখুৱাই আছোঁ। ঘৰটোৰ এইখিনি হৈছে বেলকনি, এইটো বেলকনি। আৰু বেলকনিটো দেখুৱালোঁ। বেলকনিৰ পিছত ইয়াতে হ'ব, এইটো হ'ব ড্ৰয়িং ৰুম, হয়নে? এইটো হৈছে ড্ৰয়িং ৰুম। আৰু এই ৰুমটো কমপ্লিট ক্লিয়াৰ হৈছে, পেইণ্টৰ কাম। চাই লওক। আৰু এইজনে হৈছে পেইণ্টাৰ, এইটো ঘৰত কাম কৰা। আৰু এই পেইণ্টাৰজনে চব পেইণ্ট কৰিছে। আৰু যিটো শ্বাইনিংটো কিন্তু বহুত মজা শ্বাইনিং আহিছে। আৰু যিটো এটা এইফালে লাইটিং কেপাচিটি, এইফালে চাওক, ইফালে এইটো স্পটলাইটবিলাক দিছে, ধুনীয়া লাগিছে। তাৰপিছত এইটো কি কালাৰ মাৰা গৈছে? বাৰ্জাৰৰ প্ৰডাক্ট চিল্ক ডাজেল। গ্লামাৰো ভাল, অঁ, গ্লামাৰো ভাল, ডাজেল ভাল। আচ্ছা, এই পুটিংটো কি পুটিং মাৰিছে ইয়াতে? হোমচেল ৱাটাৰপ্ৰুফ। ৱাটাৰপ্ৰুফ হোমচেল। হোমচেল কোনটো, নৰ্মেলটো ভাল না হোমচেলটো বেছি ভাল? হোমচেলটো বেছি ভাল, পইচাটো বেছি, 1000 টকালৈকে বৰ্তমান চলি আছে। অঁ, কাপলা বৈত আমাৰ ধীৰেণ হালৈ, হাৰতৈ বুলি কয়, ধীৰেণ হালৈ মানুহজনৰ নাম। অঁ, আৰু যে এই ধীৰেণ হালৈ বুলি যে ক'লে, মানে দোকানখনৰ এড্ৰেছটো ফুল কৈ দিয়কচোন। মানে আমাৰ যি মানুহবিলাকে গম পাব বোলে ধীৰেণ হালৈৰ দোকানত বহুত ধুনীয়া ধুনীয়া কালাৰ পায়, দামী কালাৰ পায় বা ভাল পুটি পায়। এইটো এড্ৰেছটো কৈ দিয়কচোন, ধীৰেণ হালৈৰ দোকানখনৰ এড্ৰেছটো। মেইন ৰাস্তাৰ ফ্ৰণ্টৰ আমাৰ এইফালৰ পৰা গ'লে লেফ্ট ছাইড হয়। মানে এইটো তাৰমানে কাপলাবাৰী মুকালমুৱা এড্ৰেছটো। আৰু যিটো মেইন ৰাস্তা আছে, কাপলাবাৰী চকৰ লেফ্ট ছাইড ন? লেফ্ট ছাইড, আমাৰ এইফালৰ পৰা মুকালমুৱা যোৱা ৰাস্তাত লেফ্ট। আৰু ইয়াৰে পেইণ্টাৰ হৈছে এইজন মিৰাজুল ইছলাম ন? মিৰাজুল ইছলাম। গতিকে বহুত ধুনীয়া পেইণ্টাৰ হয়। আৰু কালাৰবিলাক চাওক কি ধুনীয়া, মানে শ্বাইনিং আহিছে, কিবা লাইট কেপাচিটি বহুত ধুনীয়া লাগিছে। মানে বৰ্তমান মানুহ সোমোৱা নাই, নোসোমাওঁতে চফাবিলাক আনিছে। এইবিলাক চফাৰ ষ্টাইলটো চাই লওক, এইবিলাক চফা আনিছে, মানুহ সোমোৱা নাই নোসোমাওঁতে, আৰু আনি ৰেডি কৰি থৈছে। আৰু তাৰপিছত এইটো হৈছে বেলকনি, কৰিডৰ। এইটো হৈছে কৰিডৰ, চাই লওক কিমান ধুনীয়া লাগিছে কৰিডৰ এইটো। আৰু কৰিডৰটো ফিনিচিং হৈছে নে? কালাৰ ফিনিচিং হৈছে নে? ফিনিচিং হৈছে অলপ, এই আউটছাইডত অলপ কাম আছে, এইফালে পিছফালে অলপ কাম আছে, সেইখিনি কাম কৰিম লাহে লাহে কৰিম। অঁ, আৰু ইফালে এইটো কি ৰুম? সেইকাৰণে নোযোৱা কেনেকুৱা লাগিছে চাওক, ফিনিচিং বাকী আছে ইয়াত। ফিনিচিং বাকী আছে, গ্ল'ছ মাৰিব আছে ইয়াতে এটা, লাষ্ট ফিনিচিং গ্ল'ছ মানে এইটো কি বস্তু হয়? এইটো গ্ল'ছ মানে এইটো শ্বাইনিং আহে বহুত, শ্বাইনিং বহুত আহে। অঁ বহুত শ্বাইনিং, অঁ, এইবিলাক চব বাৰ্জাৰে মাৰা গৈছে। চব বাৰ্জাৰ, অঁ, বাজাৰ প্ৰডাক্ট হয়।
বাৰ্জাৰৰ পাছ ধুনীয়া বেক সাইডটো দেখাই দিও লাইটটো হয় লাইট এইটো বেক সাইড মজা লাগিছে দেই মজা মজা বহুত মজা দুখন দৰজা মানে বনাই গৈছে এইখনো মৰা এইখনো বনাই গৈছে এইটো কি কালাৰ বুলি কয় এইটো এইটো মহাগিনি হয় মহাগিনি মহাগিনি এনামেল পেইন্ট মহাগিনি আচ্ছা সিলিংটো দেখাই এইটো নিশ্চয় এইটো বেডৰুম হ'ব কি জানে স্মল ড্ৰয়িং ৰুম হ'ব এইটো ড্ৰয়িং ৰুম স্মল ড্ৰয়িং চিলিংখন চাওক কিমান ধুনীয়া লাগিছে চিলিংখন এইটো ৰুম ক্লিয়াৰ হৈছে না পেইণ্টিং ক্লিয়াৰ হৈছে না ক্লিয়াৰ হৈছে ক্লিয়াৰ কালাৰ কিমান ধুনীয়া শাইনিং কালাৰ সঁচা বহুত ধুনীয়া বাৰ্জাৰ কালাৰ মাৰিছে বোলে বাৰ্জাৰ কোম্পানীৰ কালাৰটো কিন্তু এই কালাৰ এইটো যিটো কালাৰ এইটো কালাৰো বহুত ভাল লাগিছে আৰু এইটো হৈছে পিংক কালাৰ কিন্তু কেমেৰাত বা কেনেকুৱা দেখিছে এইটো পিংক কালাৰ হয় এইটো কি কালাৰ বুলি কয় এইটো গ্ৰে এইটো গ্ৰে স্মুথ কালাৰ বহুত মানে ফিনিচিং হয় আৰু কালাৰটো বহুত দামী কালাৰ লাগিছে পুৰা শাইনিংটো বহুত ধুনীয়া শাইনিং হৈছে কিন্তু বাৰ্জাৰৰ ন এইটো আৰু এইটো বেডৰুম হয় এইটো বেডৰুম চিলিংখন চাওক চিলিংখন কিমান ধুনীয়া লাগিছে চিলিংখন তাৰপিছত এইটো ব্লু ন ব্লুটো কৰে গ্ৰীণ গ্ৰীণতো কৰে কিছুমান ব্লু হয় মানে এইটো আৰু গ্ৰীণ ব্লু কিবা এটা তাৰপিছত এইটো পিংকে পিংক পিংক আপোনালোকে যদি কৰিব মন কৰে কোনোবাই এনেকুৱা কৰি দিব পাৰে যোগাযোগ কৰিলেও সেইটো ঠিক আছে যেনে যদি এনেকুৱা পেইণ্টিং বা ভাল মানে এইটোতো লাগেই আচলতে মানুহে ঘৰ এটা বনোৱাৰ পিছত যদি ভালদৰে পেইণ্ট কৰা নাযায় ঘৰটো নিশ্চয় সৌন্দৰ্য নুঠে গতিকে সৌন্দৰ্য আনিব লগা হ'লে পেইণ্টিঙে আনিব আৰু পেইণ্টিং কৰিব লগা হ'লে ভাল পেইণ্টাৰ এজন লাগিব গতিকে ভাল পেইণ্টাৰ হৈছে মিৰাজুল ইছলাম গতিকে এই মিৰাজুল ইছলামৰ কণ্টেক্ট নাম্বাৰটো মই ডিছক্ৰিপশ্যনত মই দি দিম আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব যদি লাগে আৰু সঁচাই কিমান ধুনীয়া লাগিছে আপোনালোকে এই ঘৰটো নিশ্চয় ভিডিঅ'টো চাই গম পাইছে বহুত ধুনীয়া লাগিছে আৰু পেইণ্টিং পূৰা স্মুথ হৈছে এনেকুৱা লাইটেৰে পূৰা পিছল একদম পূৰা পিছল বাথৰুমটো দেখাই পূৰা স্মুথ হৈছে আৰু এনেকুৱা স্মুথ কিন্তু সকলো মিস্ত্ৰীয়ে কৰিব নাজানে একচুৱেলি সকলো মিস্ত্ৰীয়ে কৰিব নাজানে আৰু গতিকে ভাল মিস্ত্ৰী একজন প্ৰয়োজন হয় যদি ভাল কাম কৰিব লাগে গতিকে ভাল পেইণ্টাৰ হৈছে এও বহুত ধুনীয়া কাম কৰে আৰু ইওৰ ঘৰ হৈছে নলবাৰী জিলাৰ সোণাপুৰ মুক্তিত হয় আৰু মিৰাজুল ইছলাম বুলি তোৰ কণ্টেক্ট নাম্বাৰটো মই দি দিম বুলি কৈ দিছোঁ আৰু ইফালে এইটো কি এইটো বাথৰুম না এইটো বাথৰুমটো কালাৰ হোৱা নাই এইটো কালাৰ কৰিব যদি কি কালাৰ পাম এইটো কৰা নাই লাইটিং কালাৰেই হ'ব এইখিনি আৰু ধুনীয়া চিষ্টেম ৰাখিছে এইটো বেচিনটো দেখাই বেচিনটো এইটো বেচিন ন এইটো এইটো বেচিন কি নতুন ষ্টাইলৰ নেকি ভাল লাগে আৰু বহুত দামী এইটো বহুত দামী বেচিন বিলাকটো মজা লগাইছে কিন্তু এইটো বেচিনটো কিন্তু মানিছোঁ আৰু ইফালে কি আছে মই মানে পেইণ্টিং ক্লিয়াৰ হোৱা নাই ক্লিয়াৰ নহ'লেও মই দেখাই আছোঁ আপোনালোকক মানে এইটো কি এইটো কামটো ক্লিয়াৰ হোৱা নাই কিন্তু এইটো কাম ক্লিয়াৰ হোৱা নাই তথাপিও এইটো ডাইনিং ৰুম বনাব বোলে আৰু ইফালে আপোনাৰ এইটো হ'ব কিটচেন আৰু কিটচেনটো পুটিং প্ৰায় লগাইছে ন পুটিং প্ৰায় কৰা হৈছে ইয়াতে ৰেডছে বহুত সেইকাৰণে ইয়াতে কালাৰ ফিনিচিং হোৱা নাই ৰেডছে হোৱাৰ পিছত কালাৰ ফিনিচিং কৰি সেইকাৰণে থৈ দিব এতিয়া হ'ব মানে এইটো কাম ক্লিয়াৰ হোৱা নাই কাম বাকী আছে তাৰপিছত আপোনাৰ এইবিলাক কাম বাকী আছে এইবিলাক কাম ক্লিয়াৰ হোৱা নাই এইবিলাক কাম ক্লিয়াৰ হোৱা নাই হেল্ল' গাইজ
এই ঘৰটোৰ যিটো মানে লাইনৰ কাৰেণ্টৰ বৰ্ড লাগিছে লগাইছে আৰু বৰ্ডৰ চাইজটো চাই লওক কেনেকুৱা মানে চুইচকেইটা কিন্তু বহুত ধুনীয়া লাগিছে মজা এনে জেনেৰেল আমি দেখা পাইছোঁ চুইচবিলাক অলপ বেলেগ কিন্তু ইয়াতে অলপ বেলেগ টাইপত লগাইছে চুইচবিলাক কেনেকৈ সৰু যি কি নহওক গাইজ মই ঘৰটো আপোনালোকক দেখুৱালোঁ এইটো হৈছে ঘৰ আৰু এনেকুৱা ঘৰ বনাব লগা হ'লে বহুত টকা লাগে আৰু বহুত টকাৰ প্ৰয়োজন আৰু বহুত ভাল মিস্ত্ৰীৰ প্ৰয়োজন হয় আৰু পেইণ্টিংটো দেখাই পাইছে আপোনালোকে কিমান ধুনীয়া পেইণ্টিং হৈছে ইয়াৰ চাইনিংবিলাক চাই লওক কিমান ধুনীয়া চাইনিং মানে মানিব লাগিব আৰু পূৰা পিছল চাইনিং যি কি নহওক কেনেকুৱা হৈছে মই ধুনীয়া বুলি কৈ থাকিলেওতো নহ'ব আপোনালোককো দেখুৱালোঁ ইয়াৰ চিলিং দেখা গ'লে আপোনালোকক দেখুৱালোঁ মানে কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা থাকিল আৰু লগতে যদি ভাল পেইণ্টাৰ লাগে মই ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিছোঁ আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে লাইক কমেণ্ট কৰিব এইটো নাপাহৰিব লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বেছি শ্বেয়াৰ কৰি দিব যাতে পেইণ্টাৰজনৰ হেল্প হয় কাৰণ তেওঁ কিছুমান কাম পায় আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ ফেচবুক পেজ আতিকুৰ ৰহমান বুলি আপোনালোকে ফ'ল' কৰি দিব লগতে ইউটিউব চেনেল এটা আছে আতিকুৰ ব্লগছ আছাম বুলি মই লিংকটো দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই জয় আই অসম।